মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ মাজলৈ অষ্টম শ্ৰেণীৰ আমাৰ অসমীয়া পাঠ নামৰ পুথিখনৰ পৰা এটি কবিতা লৈ আহিছোঁ। কবিতাটোৰ নাম হৈছে জন্মভূমি। কবি গণেশ চন্দ্ৰ গগৈ। মই পাঠ কৰি যাম, তোমালোকে শুনি যাবা। অসম, অসম আই অসম, জন্মভূমি তীৰ্থঠাই। ধন্য আমাৰ জন্ম জননী, পুণ্য পদৰ পৰশ পাই। সোণৰ অসম নহয় আই তই, ৰূপৰ অসম নহৱ। সুজলা সুফলা শস্য শ্যামলা, চেনেহী চিকুনি নহৱ। ধ্যান ধাৰণাই বিচাৰি নাপায় কল্পনাই। ৰূপত জননী তই নিৰুপমা, গুণতো যে তোৰ তুলনা নাই। স্বৰ্গ বিচাৰি নাযাওঁ জননী, আৰু যে স্বৰ্গ নাই। তোৰ চৰণতে ধূলি সানি, তোৰ পদজল এচুলু খাই। তোৰ কোলাতেই মুদিম দুচকু, শেষৰ ভকতি ভতিমা গায়। কবিতাটোৰ মূল ভাৱ। জন্মভূমি কবিতাটোৰ মাজেৰে কবিৰ নিজৰ দেশৰ প্ৰতি থকা মৰম আৰু ভাল পোৱাৰ ভাৱ প্ৰকাশ পাইছে। কবি গণেশ চন্দ্ৰ গগৈয়ে যে দেশক কিমান ভাল পায়, তেওঁ সেই ভাল পোৱাখিনি কবিতাটোৰ মাজেৰে তেওঁ প্ৰকাশ কৰিবলৈ বিচাৰিছে। এই কবিতাটো হৈছে দেশপ্ৰেমমূলক কবিতা। দেশক লৈ যিখিনি কবিতা ৰচনা কৰা হয়, সেইখিনি কবিতাক দেশপ্ৰেমমূলক কবিতা বুলি কোৱা হয়। কবিয়ে যিহেতু দেশক লৈ এই কবিতাটো লিখিছে, সেইবাবে এই কবিতাটো দেশপ্ৰেমমূলক কবিতা। কবিয়ে কৈছে, অসম আমাৰ জন্মভূমি। ই এখন তীৰ্থস্থান। কবিয়ে নিজৰ জন্মভূমিখনক এখন তীৰ্থস্থান ৰূপত কল্পনা কৰিছে। এই দেশত জন্ম লাভ কৰি আমি ধন্য হৈছোঁ। তেখেতে কৈছে যে এই দেশত জন্মগ্ৰহণ কৰাৰ কাৰণে আমি ধন্য হৈছোঁ, বা ভগৱানক তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে। তেখেতে কৈছে, আমাৰ জন্মভূমি সোণৰ ৰূপৰ শস্য শ্যামলা বা চেনেহী চিকুনি নহ'ব পাৰে, তথাপি আমাৰ জন্মভূমি অসমৰ তুলনা নাই। তেখেতে জন্মভূমিখনক ইমানেই ভাল পায় যে তেওঁ কাৰো লগত তুলনা কৰিব বিচৰা নাই। তেখেতে কৈছে, আমাৰ জন্মভূমি অসমখন স্বৰ্গতকৈও শ্ৰেষ্ঠ আৰু মহান। মানে স্বৰ্গত যিমান দেৱতাসকল থাকে, দেৱ দেৱী থাকে, গতিকে স্বৰ্গখন শ্ৰেষ্ঠ বুলি আমি ধৰা হয়। কিন্তু তেখেতে কৈছে যে আমাৰ জন্মভূমিখন স্বৰ্গতকৈও শ্ৰেষ্ঠ, মানে স্বৰ্গতকৈও ডাঙৰ বুলি কৈছে। এই দেশত জন্মগ্ৰহণ কৰি ইয়াৰ ধূলি মাটিত মিলিত হৈ এই দেশৰেই জয়গান গাই ইয়াতেই কবিয়ে শেষ নিশ্বাস ত্যাগ কৰিব বিচাৰিছে। কবিয়ে দেশখনক ইমানেই ভাল পায় যে তেওঁ ইয়াতেই জন্মগ্ৰহণ যেনেকৈ কৰিছে, তেনেকৈ তেওঁ ইয়াতেই শেষ নিশ্বাস বা মৃত্যুবৰণ কৰিব বিচাৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, কবি গণেশ চন্দ্ৰ গগৈয়ে তেওঁ দেশক ভাল পোৱাৰ বাবে যি সুন্দৰ কবিতা তোমালোকক উপহাৰ দিলে, সেই কবিতাটো পঢ়ি তোমালোকে তোমালোকৰ মনতো এক দেশপ্ৰেমমূলক প্ৰতিচ্ছবি জগাই তোলা আৰু দেশক ভাল পাবলৈ তোমালোকে শিকা। গতিকে কবিতাটো পঢ়ি কেনেকুৱা লাগিলে তোমালোকে জনাবা। এতিয়া আমি কবি গণেশ চন্দ্ৰ গগৈদেৱৰ বিষয়ে অলপ জানোচোন আহা। ৰোমান্টিক যুগৰ অন্যতম কবি গণেশ চন্দ্ৰ গগৈ 1907 চনত জন্মগ্ৰহণ লৈছিল। তেখেতৰ পিতৃৰ নাম আছিল কনক চন্দ্ৰ গগৈ আৰু মাতৃৰ নাম আছিল কণিকা গগৈ। 1926 চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰি তেখেতে গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয়। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰাৰ সময়ত দেউতাকৰ মৃত্যু হোৱাত ঘৰলৈ উভতি আহিবলগীয়া হয়।
গগৈদেৱৰ প্ৰকাশিত কবিতা পুথি পাপৰি, স্বপ্নভংগ আৰু ৰূপজ্যোতি। তেখেতে ৰচনা কৰা নাটক আৰু নাটিকা হৈছে শকুনিৰ প্ৰতিশোধ, কাশ্মীৰী কুমাৰী, কুৰি শতিকা, দক্ষ যজ্ঞ, সীতাৰ বনবাস আদি। কবি গণেশ চন্দ্ৰ গগৈ একেধাৰে এজন নিপুণ চিকাৰী, সুদক্ষ খেলুৱৈ, অভিনেতা আৰু নাট্যকাৰো আছিল। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ সুবিধাৰ বাবে এনেকৈ এটা লেচন লৈ আহিম। তোমালোকে যদি কবিতাটো পঢ়ি ভাল পালা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ন'টিফিকেশ্যন পাবৰ বাবে তোমালোকে বেল বটনটো দবাই দিবা। ধন্যবাদ।